हेलो गाइज और एटा मिनी ब्लग लो आपनालोकर मतले आशा करिছোঁ ভাল পাব। আজি আমি গৈছিলোঁ গুৱাহাটীৰ চেন্ট্ৰ আৰু তাত গৈ কিনে অকমান ভাবিছোঁ ভিডিঅ' কৰি লওঁ। এয়া এক্সেলেটাৰত হেতুত উঠিবলৈ ভয় লাগে বাবুৰ, সেইকাৰণে আমি যোৱা নাই। আৰু তাৰ পিছত গ'লো লিফ্টত, লিফ্টত আৰু আমি লিফ্টত যাওঁতে লিফ্টটো বন্ধ হৈ থাকিলে। আমি ভিতৰতে আছোঁ, ইমান বেছি ভয় লাগিছিলে। তাৰপিছত ওলাই আহিলোঁ, কাৰেণ্ট গুচি গৈছিলে বোলে, সেইকাৰণে। আৰু টপবিলাক ইমান ধুনীয়া, টপবিলাক বোলে নাই, তাৰে কাপোৰবিলাক স্পেচিয়েলি বহুত বেছি ধুনীয়া আৰু দামটোও বহুত ধুনীয়া। আৰু ইয়া বেটাই আছে বহি বাবুৰ লগত। তাৰপিছত তাৰ কাপোৰে কিনিব গৈছোঁ বাবুৰ। তাৰপিছত চাওঁ বেটাৰো কিবা পালে ল'ম। তাৰপিছত এয়া বহিয়ে আছে আৰু ই কাপোৰ বিচাৰি আছে। তাৰ কাপোৰটো মই তাৰ বাৰ্থডে দিনা পিন্ধিব, তেতিয়া দেখাম। এতিয়া আজি দেখাব পাহৰি থাকিলোঁ। আৰু মই এইখিনি বহুত ধুনীয়া লাগিছে, চাওকচোন কিবা ঊলৰ বনাই থৈছে। আৰু মোৰ ভৰি বিষাই সেইকাৰণে বহি আছিলোঁ। সেইটো মলত মোক বেয়া ভৰি বিষায়। আৰু বেটাইও আমনি কৰিছিলে, তাক ঘূৰাইছোঁ অলপমান। এইখিনি ছোৱালীৰ ড্ৰেছ আছে, ইমান ধুনীয়া লাগিছে, চাওকচোন বহুত বেছি ধুনীয়া হয়। আৰু আমাৰ বেটাও ট্ৰাই কৰি আছে, চাব দেই। এয়া সেইটো ল'লে, তাৰ হ'ল সেইটো। তাৰপিছত আমি তাৰ এখন ৰেষ্টুৰেণ্টত খালোঁ আৰু খাই কিনে ঘৰত গুচি আহিলোঁ। এয়া আছিলে ভিডিঅ'। আপোনালোকৰ কেনেকুৱা লাগিলে জনাব। আজিলৈ আহিছোঁ, বাই বাই।